বন্ধু বান্ধৱীসকল, অসমৰ চিনেমা হললৈ আহিব এখন ধামাকাদাৰ চিনেমা, নাম চিকাৰ, য'ত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় তথা হাৰ্টথ্ৰব জুবিন গাৰ্গ, আদিল হুছেইন, ধ্যানী মোহন, উৰ্মিলা মহন্ত, বেহাৰবাৰীৰ কে খ্যাত সিদ্ধাৰ্থ শৰ্মা, আৰু এই চিনেমাখনৰ চিত্ৰগ্ৰহণ কৰিছে লণ্ডনত। আহকচোন চিনেমাখনৰ কিছু দৃশ্যাংশ আমি উপভোগ কৰোঁ, আৰু লগতে চিনেমা হললৈ আহি চিনেমাখন উপভোগ কৰিবলৈ আপোনালোকক অনুৰোধ জনাওঁ। মোকে বদলা লাগে, বদলা, কিন্তু এইবোৰ যাতে কেউ গম নাপায়। অষ্টমী ক'ত গ'ল, কি হ'ল, আমি ক'ত গ'লো, কোনেও যাতে গম নাপায়। Modern, things are not in shape. We need to catch up. We die, you die, or else I will make sure you don't get a single penny. Shankar, listen to me. এই বিষয়ে মই একোৱে নাজানো. Trust me. কোন হয় তোমালোক? টেৰৰিষ্ট? এক্সট্ৰিমিষ্ট? কি কৰা তোমালোকে? মাৰ্টিন, পলক, ৰাজেশ, চবৰে এড্ৰেছ লাগে। এটা মোৰ যুঁজ, এটা শেষ নকৰালৈকে মই ইয়াৰ পৰা নাযাওঁ। I'm Siri Pran Goswami. This is Kamusa, mostly used by people of Assam in northeast of India. এতিয়া কি কৰিব? চিকাৰ নিজে আহে ওচৰলৈ, মোৰ ওচৰলৈ আহিব, মাৰিবলৈ আহিছোঁ, মাৰিম। Find out the motive. মই শংকৰ চিকাৰী, চিকাৰ কৰিবলৈ আহিছোঁ। আরে তুই থাকলে সব ঠিক থাকবে। সভ্য দুনিয়ার খেলাই খতম। জানে দুনিয়া, মই তেনেকুৱাই।